আজি বিহু বুলি ৰাতিপুৱা এই গাহৰি ভাজিব লৈছোঁ ফুল আলুৰ লগত। চাই থাকক ভিডিঅ'টো লাষ্টলৈকে। গাহৰিটোত চৰ্বি বহুত আছে, সেইকাৰণে এইটো তেল নিদিওঁ, দুটা তেলত ভজা হ'ব। চাই থাকক, গাহৰিটো দি দিলে ইয়াত পূৰা ধোৱা হৈ গৈছে, একো দেখিয়ে পোৱা নাই। এয়া হালধি আৰু নিমখ আপোনাৰ দি দিলোঁ। এতিয়া অলপ দেৰি থৈ দিব লাগিব। এতিয়া পিঁয়াজখিনি দি দিলোঁ। এতিয়া আকৌ হিলাই দিম। জলদি দি দিছোঁ, আপোনালোকক দেখাই থাকিবলৈ সময় নাই, মানে দেৰি হৈছে, এফালে যাব লাগে। তো এনেকৈ চাই থাকক ভিডিঅ'টো। এইটো গাহৰিটো হৈ গ'ল এতিয়া টিপটপকৈ। এই বৌয়ে ভাত বাঢ়িছে। খামেই আৰু এতিয়া দেই, আপোনালোকে চাই থাকিব। এইটো মেজি বনাইছে, অলপ পাছত হৈ যাব, আপোনাক দেখাইছোঁ। এইটো মেজিৰ কাৰণে খৰি, আৰু এইফালে মেজিটো বনাই আছে, হোৱাগৈ নাই এতিয়ালৈকে। এইটো টিকনিটো বহুত দীঘল আছে। এইটো বনাই আছে, এতিয়ালৈকে হোৱাগৈ নাই। বনাই শেষ হোৱালৈকে আপোনালোকক দেখাই দিম, চাই থাকিব ভিডিঅ'টো। আজিতো আৰু 4 বজাৰ, লাইন পাতি যাব লগা লিখা হৈছে গাড়ীকেইটা। বহুত টাইম ৰখিব লাগিব, ইটো ছাইড পাৰ হ'বলৈ। আজি এইটো মেজিক ঘৰ দেই, আজি মেজিক ঘৰ এইটো। বৌয়ে গোটেই সেউজীয়া মাৰি আছে, গোটেই এইটো চব 2ডাল মাৰিলে, এইটো আকৌ 3ডাল মাৰি আছে। আৰু কেইডাল মাৰিব বৌ? হে, আৰু 2ডাল মাৰিব ন? গোটেই ঘূৰাই দিব। হাঁহটো কেতিয়া খাম? বৌ হাঁহটো কেতিয়া খাম ন? হাঁহটো অলপ দেৰি কিনে পুৰি খাম ন? গোটেইটো গোটেইটো খাম দেই। অঁ,
ইয়াত কুকুৰ হৈছে অকণমান ধৰিলে নি কিশোৰাহুন কান্দিলে কি কহুন কান্দিলে ঐ মমইনা চাদৰখন চন্দালে হুন কুটিলে বিলাতীও চাবোনৰ কোনা এইটো গাহৰিটো ধুনীয়াকৈ পুৰি আছোঁ দেই এইটো ইমান ধুনীয়াকৈ পুৰি আছোঁ এতিয়া শেষ হ'ব এতিয়া মায়ে